গাইজ গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 9টা বাজিছে। মই ব্ৰেকফাষ্ট কৰি উঠিলোঁ, ভাবিছোঁ এটা ব্লগ বনাওঁ। আৰু তেতিয়াই আহিল এই স্কুলত টিউশ্যনত যাবৰ কাৰণে, কাৰণ ক্লাছ হোৱা নাই, স্কুলত ক্লাছ কৰিব পৰা নাই, সেইকাৰণে টিউশ্যনত যাই আছে। বাৰু তুমি যোৱা, আজি কি পঢ়াব? Science. কোৱা Science. যা। তাই গ'ল বাৰু স্কুলত, আৰু মই এতিয়া গা পা ধুই আপোনালোকৰ লগত আৰু কথা পাতিম। আৰু এতিয়া মই আজি চাগে মই ভাল এটা ৰেচিপি আপোনালোকক দেখুৱাম। ইমান বেছি টান ৰেচিপি নহয়, হোৱাইট চচ পাস্তা। কোনোবা খাই পাইছে চাগে, কোনোবাই বনাবও জানে, আৰু যিয়ে নাজানে চাব পাৰিব। ঠিক আছে তেনেহ'লে, আকৌ লগ পাম। কি মাছ এইটো? আৰু সেইটো বঢ়িয়া দে। এইটো মোৰ মা, ইজনী মোৰ মা হয়। মায়ে ৰুটি বনাই আছে, কিন্তু ৰুটি বনোৱাত একেবাৰে মন নাই। এই চাওঁ মোবাইলত ব্লগ চাই আছে। আৰু মাছ বাৰু ৰাখিলোঁ, কি বনাম মই আপোনালোকক পিছত দেখাম। আকৌ লকডাউন হ'ব, সেইকাৰণে এতিয়াতে আমি চব্জিবিলাক ৰাখি ল'লোঁ, যাতে পিছত আকৌ প্ৰব্লেম হৈ নাযায়। এয়া বহুখিনি চব্জি আছে, আৰু অকণমান কিবা কিবি অৰ্ডাৰ কৰিছোঁ, কালি আহি পাব। আজি এইখিনি ৰাখিলোঁ। ইয়াত আছে বিলাহী, বন্ধাকবি, তিয়ঁহ, বেঙেনা আৰু ভাতকেৰেলা। মোৰ ফেভৰেট গোটেইখিনিৰ ভিতৰত বিলাহী মই বিৰাট ভাল পাওঁ। আপোনালোকে কোনটো চব্জি চবতকৈ বেছি ভাল পায় কমেণ্টছত জনাব। গা পা ধোৱা হৈ গ'ল, পূৰা ফ্ৰেছ হৈ গ'লোঁ, আৰু এতিয়া মই মাৰ লগত ৰন্ধা বঢ়া কৰি আছোঁ। এইটো চব্জি হয়, ৰঙালাওৰ চব্জি, মোৰ ফেভৰেট হয়। চব্জিখিনি বনাই উঠি মাছ বনাম, চাই থাকক। আমি দুয়ো ইয়াতে ভিডিঅ' বনাই আছোঁ আজি। আৰু এইটো ড্ৰেছটো চাওক, এইটো কামাৰভেন। মই এইটো চব ডিজাইনটো মই বনাই দিছোঁ আজি। কেনেকুৱা লাগিছে কমেণ্টছ কৰিব। আৰু এটা ফুল দেখাই আছোঁ আপোনালোকক, মোৰ বহুত ফেভৰেট হয়। এইটো ফুল চাওক, ইয়াত মই ছিঙি নানো বাৰু, কাৰণ বেয়া দেখা হৈ যাব। এইটো ফুল ইমান ধুনীয়া লাগে। আৰু এটা ফুল আছে, এইটো হোৱাইট কালাৰ হয়, কিন্তু বহুত ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগিছে? আৰু এইখিনি আমাৰ ভিডিঅ' বনোৱা ঠাই হয়। এইটো থেংক ইউ। এইটো পুখুৰী হয় পূৰা, আৰু ইয়াৰ ওচৰত আমি ভিডিঅ' বনাওঁ। আৰু ইয়াত মই মাছো কেতিয়াবা বৰশী বাওঁ, বহুত ভাল লাগে, আৰু বহুত মাছ আহে। কেতিয়াবা দেখাম বাৰু আপোনালোকক। এতিয়া বাৰু পানী হৈ আছে বহুত, এই দেখিছেনে ইমান পানী হৈ আছে, ইয়াত ভিতৰলৈকে যাব নোৱাৰি। ঠিক আছে, আমি ভিডিঅ'টো বনাই লওঁ। এইটো মাছ বনাই আছোঁ মই এতিয়া, বিলাহী, আলু আৰু মাছ। মোৰ বিলাহী ফেভৰেট হয়, মই মাছৰ লগত বিলাহী খাই বহুত ভাল পাওঁ। আপোনালোকে কিহেৰে ভাল পায় জনাবচোন। আৰু ইয়াৰ পিছত মই পাস্তা বনাই আপোনালোকক ৰেচিপিটো আপোনালোকক দেখাই আছোঁ। আজি মই হোৱাইট চচ পাস্তা বনাম বুলি কৈছিলোঁ, কিন্তু মই আগৰখিনি ভিডিঅ' বনাব পাহৰি গ'লোঁ। যিয়ে নহওক, এতিয়া দেখাইছোঁ, মানে কৈ আছোঁ ইয়াৰ আগৰখিনিত মই কি কৰিছোঁ, এটা কেৰাহী লৈছোঁ। কেৰাহীটোত পানী দিছোঁ, 2 চামুচ নিমখ আৰু অকণমান তেল দি দিছোঁ। তাৰপিছত পাস্তাখিনি দি আমি 6-7 মিনিটমান, যেতিয়ালৈকে পাস্তাখিনি মানে 80% সিজি নাযায়, আমি ইয়াক বইল কৰিব লাগিব। আৰু মই আপোনালোকক লগতে দেখায়ো আছোঁ তাৰপিছত কি কৰিব লাগিব। এইখিনি এতিয়া আমি উলিয়াই ল'লোঁ, এটা বাতিত থৈ দিলোঁ। তাৰপিছত কি কৰিম মই দেখুৱাই আছোঁ। আৰু আমি কেৰাহীটোত অকণমান তেল দি, ৰহুন অকণমান দি ধুনীয়াকৈ ভাজি লওঁ। আৰু এইখিনি ভাজি লৈ আমি পিঁয়াজ আৰু গাজৰ অকণমান দি দিলোঁ।
মানে মোৰ বেছি ভেজিটেবলছ নাছিল আপোনালোকে কেপচিকাম বা কেপচিকাম দিব পাৰে মোৰ ঘৰত নাছিল কাৰণে মই দিয়া নাই এইখিনি ধুনীয়াকৈ ভাজি লওঁ বেছি ভাজিব নালাগে অকণমান ভাজিলেই হয় ভাজি লৈ এইখিনি ভাজি আছোঁ মই ভাজি লৈ দেখাই আছোঁ এইখিনি আমি পাত্ৰ এটাত এইখিনি আমি এখন প্লেটত ধুনীয়াকৈ কাঢ়ি লৈছোঁ কাঢ়ি লৈ আকৌ আমি ইয়াত আমি প্ৰথমতে দিলোঁ 5 চামুচমান বাটাৰ আৰু দিম ময়দা বাটাৰ যিমানখিনি দিয়া যায় ময়দাও সিমানখিনিয়ে দিব লাগিব মই 5 চামুচ বাটাৰ দিছোঁ সেইকাৰণে 5 চামুচ ময়দাও দিব লাগিব আৰু আমি এইখিনি ধুনীয়াকৈ মিহলাই ল'ম ডাঠ হোৱালৈকে ইয়াক আমি লাৰি থাকিব লাগিব 5-6 মিনিটমান এইখিনি ধুনীয়া ডাঠ হৈ গ'ল এতিয়া আমি ইয়াত গাখীৰ এড কৰি দিম আমি 5-6 কাপমান গাখীৰ দিছোঁ ইয়াত আৰু এইখিনি গাখীৰ আমি দি ল'লোঁ দি লৈ আৰু এইখিনি ডাঠ হৈ নোযোৱালৈকে আমি এইডালেৰে ধুনীয়াকৈ ভেটি থাকিব লাগিব আৰু ডাঠ হৈ যোৱাৰ পিছত এতিয়া এইখিনি ডাঠ হৈ গৈছে আমি ইয়াত জলকীয়াৰ গুড়ি দি দিম পূৰা একদম মিহি গুড়িটো নালাগে তাৰপিছত আমি ব্লেক পেপাৰৰ গুড়িটো দি দিম আৰু সোৱাদ অনুসৰি অকণমান নিমখ দিম এয়া নিমখ দি দিলোঁ তাৰপিছত আমি এতিয়া চব্জিখিনি দি দিম যিখিনি মই ভাজি থৈ দিছিলোঁ সেইখিনি দি আমি এইখিনি ধুনীয়াকৈ মিহলাই দিলোঁ ইয়াৰ পিছত আমি ইয়াত দিম পাস্তাখিনি যিখিনি আমি বইল কৰি থৈ দিছিলোঁ এইখিনি আমি দি দিম এতিয়া দি আমি ধুনীয়াকৈ ইয়াত মিক্স কৰি 3 মিনিটলৈকে সিজাম তাৰপিছত আমাৰ পাস্তা ৰেডি হৈ যাব এতিয়া আমাৰ পাস্তা ৰেডি হৈ গ'ল দেখিবলৈতো বহুত বেছি ইয়াম্মি হৈছে খাই কৈ আছোঁ কেনেকুৱা হৈছে অ'কে এয়া মোৰ পাস্তা ৰেডি অ'কে খাই লৈ আপোনালোকৰ লগত আকৌ কথা পাতি আছোঁ আকৌ আহি গ'লোঁ বাহিৰত এতিয়া আমি ফুৰিবলৈ যাম মানে কিবা কিবি শ্বপিং কৰিবলগীয়া আছে সেইখিনি আনিব যাম আৰু মই দিনটো আজি কি কৰিলোঁ যে আপোনালোকক দেখাইছোঁৱে প্ৰথমতে মই মাছ বনালোঁ তাৰপিছত লাঞ্চ কৰি উঠি আকৌ পাস্তা বনাইছোঁ আৰু পাস্তাখিনি বহুত বেছি টেষ্টি হৈছে আপোনালোকৰ ঘৰত ট্ৰাই কৰিব পাৰে বহুত ভাল হৈছিলে আৰু এতিয়া আমি বাহিৰত যাম ওচৰতে যাম ইমান দূৰতো নাযাওঁ আৰু মই এইটো ভিডিঅ' ইয়াতে শেষ কৰোঁ আপোনালোকৰ গোটেই ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টছত জনাব আৰু যিয়ে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব বাই বাই আকৌ লগ পাম আন এটি ব্লগৰ সৈতে বাই